উদ্বোধন হ'ল। ইয়াৰ পিছত অসমৰ ACS অফিচাৰ হওক, APS অফিচাৰ হওক, IS অফিচাৰ হওক, তেখেতসকলে 6 শিডিউল কেনেকৈ চলাব লাগে তাৰ বিষয়ে জানিবলৈ, প্ৰশিক্ষণ ল'বলৈ তেওঁলোক এই মহাবিদ্যালয়লৈ আহিব। যদি এবছৰ তেওঁলোকৰ ট্ৰেইনিং হয়, 1 মাহ তেওঁলোক ইয়াতে আহিব আৰু 6ষ্ঠ অনুসূচীৰ প্ৰশাসনৰ বিষয়ে তেওঁলোকে নিজৰ জ্ঞান এই পদাধিকাৰী বা এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ পৰা আহৰণ কৰিব। তাৰ উপৰিও BTRত যিসমূহ অফিচাৰ পষ্টিং হয় তেওঁলোকৰ বাবেও এই ষ্টাফ কলেজখনে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অসম চৰকাৰৰ দৃষ্টিভংগীৰ পৰা আমি ACS হওক, APS হওক, IS হওক, IPS হওক সকলোকে 6 শিডিউলৰ আইন কানুন জানিবলৈ, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ওপৰত জানিবলৈ আমাৰ ৰেভিনিউ অফিচাৰসকলক আমি ইয়াতে ট্ৰেইনিঙৰ সময়ত আমি ইয়ালৈ পঠিয়াম। ধন্যবাদ।